सुगाव गोजौ फरायसालिनि लांगोनायाव दिनै आदिबासी एबा सान्थालिफोरनि गोजौ थाखोनि आफादफ्रा जथाय बेवहाय गिदिर मोनसे सुबुं गौमानि गेजेरजों बे हाबाफारिखौ लानाय जादों आरो जों बयबो मिथिगौ जे 1855 मायथाइयावनो बै समाव जेरैबायदि गुबुन गुबुन जाति गोष्ठिया ब्रिटिशनि आखाइनिफ्राय भारतबर्षखौ उदां खालामनो थाखाय दावहा नांदोंमोन बै समावनो आदिबासी एबा सान्थालि ग्रुपनिफ्राय सिधु आरो कान्हु मुर्मु बिसोर सानैनि दैदेननायाव गोबां सोमावसारनाया जादोंमोन आरो बिथांमोना बे ब्रिटिशनि हकै दावहा नांनायाव जोङो मिन्थिनो मोनदों दिनैनि बे सानावनो बे सानसिमहालागै बिथांमोनहा बै समाव 1855 मायथाइयाव गिबि जिउ गारनो गोनां जादोंमोन आरो लोगोसे गासै 10,000 सुबुंफ्रा बे सोमावसारनायाव बिथांमोना गाव गावनि जिउखौ बावनो गोनां जादों दा गतिके दिनैनि बे सानाव जे सिधु आरो कान्हुनि दैदेननायाव जिहेतु बे नेतृत्वआ जादोंमोन दिनै बिथांमोना बेखौ गोसोखांदों सिबिदों आरो आं सानदों भारतबर्षखौ उदां खालामनायाव दिनै आदिबासील' नङा सान्थालिफोरल' नङा बिभिन्न जाति गोष्ठीजों लोगोसे जोंनि बर' माहारियाबो आरो ट्राइबेल गोष्ठीयाबो बाव जिउ गारदोंमोन दावहा नांदोंमोन दा बेनिखायनो जोङो भारतबर्ष उदांस्रि लाबोनायाव जाय बिथांमोना दिनै जिउ गारलांबाय बिथांमोन एखे सारियावनो दिनै सिधु कान्हुमोनहा जेरैबायदि जायगा मोनदों बिभिन्न जाति गोष्ठीनि बिर जोहोलावफ्राबो जायगा मोनगोन आरो जायगा मोनबाय थागोन आरो बिथांमोनखौ जोङो गोसोखांगोन आरो सिबिबाय थागोन आरो बेखौनो लानानै बिथांमोनहा बे हाबाफारिखौ लानाय जादों। আজি 170তম আদিবাসী সংহতি দিৱস আৰু এই আজিৰ দিনতে 1855-56 চনত আমাৰ জাতীয় বীৰ সিধু মুৰ্মু আৰু কান্হু মুৰ্মুৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে অন্যায় আৰু শোষণৰ বিৰুদ্ধে তেখেতসকলে আন্দোলন আৰম্ভ কৰিছিলে আৰু এই প্ৰথম জায়গাটো আছিল ঝাৰখণ্ড দেশৰ 5 কাঠিয়া এটা আহত গছৰ তলত আজিৰ দিনত 10,000 আদিবাসী মানুহ সান্থাল মানুহ জমা হৈছিলে আৰু সেই দিনতে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তেওঁলোকে শপত গ্ৰহণ লৈছিল আৰু সেই দিনটোতে তেওঁলোকে আন্দোলন আৰম্ভ কৰিলে আৰু আন্দোলন আৰম্ভ কৰাৰ পিছত ব্ৰিটিছৰ লগত ব্ৰিটিছ চৰকাৰৰ লগত ব্ৰিটিছ পুলিচৰ লগত তয়াময়া ৰণ হ'ল আৰু সেই ৰণত 10,000ৰো অধিক নিৰীহ আদিবাসী মানুহক হত্যা কৰা হৈছিল আৰু সেই দিনটোৱে আজি গোটেই ভাৰতবৰ্ষৰ আদিবাসীৰ কাৰণে সান্তালৰ কাৰণে এটা স্মৰণীয় দিন অকল ভাৰতবৰ্ষতে নহয় গোটেই বিশ্বতে আজিৰ দিনটো এটা আদিবাসী জাতীয় সংহতি দিৱস হিচাপে উদযাপন কৰি আছে আৰু বীৰ সিধু কান্হু মুৰ্মু তেখেতসকল অকল আমাৰ আদিবাসীৰ জাতীয় সংগ্ৰামী নহয় তেখেতসকলে প্ৰথম ভাৰতবৰ্ষৰ সংগ্ৰামী বুলিয়ে ক'ব লাগিব তেখেতসকলৰ আন্দোলনে বাকি জাতি জনগোষ্ঠীবিলাকৰ চকু মেলি দিবলৈ এটা প্ৰচেষ্টা কৰিছিলে বা এটা পথ প্ৰদৰ্শক হিচাপে তেখেতসকলক জনা হয় গতিকে আজি এই আমাৰ কোকৰাঝাৰ জিলাৰ কচুগাঁও বন মণ্ডলৰ অধীনত থকা এইখন জায়গাতে আমি কেন্দ্ৰীয়ভাৱে এটা শহীদ দিৱস পালন কৰিবলৈ বা সংহতি দিৱস পালন কৰিবলৈ এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু আজি আমি চালোঁ যে ইয়াত যথেষ্ট মানুহৰ সমাগম হৈছে আৰু নিশ্চয়কৈ আমি প্ৰগ্ৰামটো সাকসেছ বুলি কৈছোঁ ইয়াত হয়তো আমাৰ বহুতো আমন্ত্ৰিত অতিথিসকল আছিল কিন্তু কিবা কাৰণত হয়তো তেখেতসকলে আহিব নোৱাৰিলে তো গতিকে আমি চেষ্টা অব্যাহত ৰাখিছোঁ বিগত বা অনাগত দিনবিলাকত নিশ্চয়কৈ আমাৰ আলহীসকল মুখ্য অতিথি হিচাপে হৈ আহিব বা আমন্ত্ৰিত অতিথি হিচাপে হৈ আহিব গতিকে আমি বেজাৰ পোৱা নাই কিয়নো আমাৰ আশা আছিলে হয়তো আমাৰ বহুতো গণ্যমান্য ব্যক্তিসকলক আমি মুখ্য আৰু স্পেচিয়েল গেষ্ট হিচাপত ৰাখিছিলোঁ কিন্তু কিবা কাৰণত হয়তো তেখেতসকলে প্ৰগ্ৰামত উপস্থিত থাকিব নোৱাৰিলে সেইটো লৈ আমি একো বেয়া পোৱা নাই তো যেহেতু আমি আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ
আমাৰ বীৰ শ্বহীদ সিদ্ধ আৰু কানহু মুৰ্মুৰ কাৰণে আৰু তেখেতসকলৰ লগত যিমান শ্বহীদ হৈছিলে সকলৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আজি এক বজাৰ পৰা ইয়াত অপেন সেশন ৰখা হৈছে এই অপেন সেশনত হয়তো যথেষ্ট শিক্ষামূলক আলোচনাবিলাক ভাষণবিলাক হ'ব কিয়নো আগৰ যুগ নাই আজি আগৰ সংগ্ৰামখিনি নাই এতিয়া আমি বেলেগ ধৰণে সংগ্ৰামটো কৰিব লাগিব শিক্ষাৰ দীক্ষাৰ সংগ্ৰাম এফালে খেতি বাতিৰ সংগ্ৰাম বা আমাৰ সমাজ সচেতনতাৰ সংগ্ৰাম এইবিলাকে আমি এতিয়া কণ্টিনিউ কৰিব লাগিব আৰু আমাৰ বীৰ শ্বহীদসকলক আমি আগত ৰাখি পেলাই তেওঁলোকৰ আৰ্হিক আমি আপন কৰি পেলাই আমি আগলৈ আগবাঢ়ি যাম